নমস্কাৰ, মই ৰিম্পী। আজি আপোনালোকৰ মাজলৈ অন্য এটা ভিডিঅ' লৈ আহিবলৈ ওলাইছোঁ। আচলতে দেখিছেনে, এয়া কি হয়, আমাৰ অসমীয়া সমাজৰ সকলোৱে মৰমৰ বুলি ক'ব লাগিব। আমাৰ অসমীয়া সমাজৰ এয়া এখন তাঁত বাতি কৰা, মানে তাত পোনপ্ৰথমে লগাইছোঁ আৰু বাতি কৰি মেলি আগৰখিনি দেখাবলৈ নোৱাৰিলোঁ। আহোঁতে মোৰ দেৰি হ'ল। আচলতে আমাৰ ঘৰত নহয়, মই বেলেগ ঠাইত বেলেগেহে লগাইছে। দেখিছেনে, এয়া সূতা এনেকৈ কৰি মেৰিয়াই মেলি থোৱা হৈছে আৰু এইফালে এনেকৈ কৰি এইখিনি চলাই থৈছে। তাত এইগৰাকীয়ে লগাইছে। এয়া এইগৰাকী বাইদেউ হয়। এই বাইদেৱে লগাইছে। কি লগাইছে হয় বাইদেউ? ষাঠি সূতা চেলেং কাপোৰ লগাইছে। এয়া তেওঁ এতিয়া এখন চলাইছে, তাত চলাইছে। কেইখন লগালে? 6খন লগালে। দেখিছেনে কেনেকৈ হেৰি কৰে? আপোনালোকৰ চবেই জানে বাৰু, হ'লেও আৰু যিহেতু তাত ষাঠি সূতা তাত লগোৱা আজিকালি বৰকৈ দেখাই নহয়। এইবোৰ সিজাই মেলি এনেকৈ হেৰি কৰি মেলি লোৱা হৈছে। কি কয় সেইটো? লেটিয়াব লাগে, সিজাব লাগে, সিজাই পেলাই সূতা লেটিয়াব লাগে। লেটিয়াই শুকোৱাৰ পাছত আকৌ ববিন কৰিব লাগে, তাৰপাছতহে লগাব পাৰি। আচলতে সেইবোৰ ইমানবিলাক কৰি থাকিব লাগে বুলি সেইকাৰণে আজিকালি লগোৱা নহয়ে। মানে এইবোৰ ষাঠি সূতা কাপোৰ বৰকৈ লগোৱা মানুহ নাথাকে। এই বাইদেউগৰাকীয়ে বৰ কষ্ট কৰি কিনে লগাইছে। এইকেইখন চেলেং হয়। চেলেংকেইখন আজিকালি এইবোৰ হেৰি সূতাবোৰ আহিলে যে, ফাইন সূতা কিবাকিবি সূতাবোৰ আহিলে, এইবোৰ নিসিজোৱা সূতাবিলাক, সেইবিলাকে প্ৰায়ভাগ মানুহে সেইবিলাককে লগায়। সিজাবলৈ টান পায় বা ভালকৈ নেজানেও। কিন্তু এইগৰাকী মানে বহুত কষ্ট হয় এইখিনি লগাওঁতে ন, সিজোৱা হেৰি ষাঠি সূতা লেটিওৱাটো কষ্ট হয় অকণমান। লেটিওৱা মেলা কষ্ট হয়। হ'লেও বাইদেউগৰাকীয়ে কষ্ট হওক যি হওক, মানে সেইবোৰ চাবলৈ নাই। তেওঁ এখন ল'বলৈ ভাল লাগে বুলি কিনে ষাঠি সূতা চেলেংখন ল'বলৈ কোমল আমল বৰ ধুনীয়া হয়। সেইকাৰণে তেওঁ লগাইছে। এইখন এখন তেওঁলোকৰ গামোচা এজুতি লগাই থৈছে। বোৱাৰীকে লগাই থৈছে, কিন্তু বোৱাৰীগৰাকী নাই এতিয়া। তেওঁ এতিয়া গৈছে ধান কাটিবলৈ। এনেকৈ লগাই মেলি থৈ ঢাকি মেলি থৈ গৈছে আৰু দেখিছেনে কেইখন লগাইছিলে বাৰু গামোচা? গামোচা দেখিছেনে? গামোচা, এইফালে চেলেং। তেওঁলোকৰ ঘৰত মানে এওঁলোকৰ ঘৰত কি হয়, তাঁতৰ সূত নিচিঙে বুলি ক'ব লাগিব আৰু ইখনৰ পাছত সিখন লগাই থাকে। তাঁত খতি নহয় এওঁলোকৰ ঘৰত। আৰু এইগৰাকী দেখিছেনে, আমাৰ এই বাইদেউগৰাকী লগত আহি কি কৰিছেহি? হয় আয়ো কাপোৰ পিন্ধ। সঁচাকৈ আকৌ নেজানো। কি ক'ব আৰু মাক আকৌ শিকি নাহিলোঁ। ই জীয়াই খুজিয়ে থৈছে এখন। এইবাৰ একেবাৰে অন্তিম। লগোৱা অন্তিম। এতিয়া মেৰিয়াব লাগিব। ঐ মুনু,